চেনেলটিলৈ আশা কৰোঁ সকলোৰে খবৰ ভাল মোৰো ভাল বুলিয়ে ক'ব পাৰি আৰু আজি বহুত দিন হ'ল আপোনালোকলৈ কোনো ধৰণৰ ভিডিঅ' বা ৰেচিপি আগবঢ়াব পৰা নাছিলোঁ সেয়ে ভাবিলোঁ আজিৰ পৰা আৰম্ভ কৰি দিওঁ মোৰ কামটো তেন্তে বলক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া মোৰ ছোৱালী তাই গাটো ঠিক নাই অকণমান চৰ্দি আৰু কাহ হৈছে সেইবাবে অকণমান আমনি কৰি আছে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে কৈ দিওঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেন্তে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব তেন্তে আজি গাটো নুধুৱা এনেকৈতো সদায় মই গাটো ধুৱাওঁ কিন্তু আজি গাটো অকণমান ঠিক নোহোৱাৰ কাৰণে গৰম পানীৰে গাটো মোহাৰি দিম বুলি ভাবিছোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি দিওঁ তেতিয়া তাইৰ মনটো ভাল লাগিব আৰু যোৱা মঙলবাৰৰ পৰা তাইৰ গাটো অকণমান কাহ চৰ্দি হৈ আছিলে বুধবাৰ দিনাখনি তাই ভেকচিন আছিলে ভেকচিন নাপালে অহা বুধবাৰে আছে ভেকচিন যদি তেতিয়াও গাটো ঠিক নহয় নাপায় আৰু ভেকচিনটো আকৌ ইটো মঙলবাৰলৈ যাব লাগিব আচলতে বতৰটো যিহে কৰিছে নহয় ক'তনো বেমাৰ নহ'ব এই বৰষুণ এই ৰ'দ তেনেকুৱা হৈ আছে আমাৰে গাটো কিবা লাগি যায় বতৰটো দেখি পেলাই সৰু ল'ৰা ছোৱালী ক'ত নালাগিব এতিয়া মই এই গাটো মোহাৰি মেলি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'ম তাৰপাছত লগ পাই আছোঁ দিয়ক পানী নুঠোৱে নহয় পানী নুঠোৱে নহয় আমাৰ চুনু মুনুজনী ৰেডি হৈ গ'ল দে হাঁহিটা মাৰি দিয়াচোন জান বুম কৈ দিয়া হাঁহি দিয়া হাঁহি দিয়া জান মানুহ হাঁহা জান বুম বুম যাবা তোমাৰ কক পোৱালি চাবাগে কক পোৱালি চাবাগেনে কক পোৱালি চাবাগেনে কক পোৱালি চাবাগেনে কক পোৱালি চাবাগেনে এইটো খেলা এইটো এয়া কক পোৱালি মানুহ কক পোৱালি মানুহ মাতি দিয়া আমাৰ দেহা মানুহে কুকুৰা পোৱালি হাঁহ পোৱালি পাৰ পোৱালিবোৰ চাই খুব ভাল পায় চাই যি দেখে দেখে ইহঁতৰ মাজত খুব চাই ভাল পায় দিয়া মাতি দিয়া কৈ দিয়া কৈ দিয়া মোৰ লগত খেলিবা নি কৈ দিয়া যাম মোৰ লগত খেলিবা নি মাতি দিয়া দেখিছেনে পোৱালিকেইটালৈ চাই অকণমান লাগি আছে কৈ দিয়া কৈ দিয়া মাতি দিয়া তুমি খেলিব কৰিবা নি খেলি কৰিবা নি মামাম দি দিম নে জান দিম আৰু চাউল দি দিম আৰু দি দিম ন গৈছেগৈ ন আৰু দি দিম দেই এতিয়া প্ৰায় 2টা বাজিছে আমি ভাত পানী খাই আজৰি হ'লোঁ কোনো ধৰণৰ ৰেচিপি আপোনালোকলৈ নবঢ়ালোঁ কাৰণ আমি চিম্পুলকৈ খালোঁ আলু পিটিকা খালোঁ বইল দাইল আৰু ভাত কাৰণ আমি কিন্তু বইল খাব লাগিব আমাৰ সম্বন্ধীয় খুৰী এজনী ঢুকালে আজি হৈছে তিলনি তালৈ বাৰু মা দাদাহঁতে গৈছে আমি নগ'লোঁ আৰু আজিৰ পৰা আমি 10 দিনীয়া নোহোৱালৈকে দহা নোহোৱালৈকে মানে আমি বইল খাব লাগিব আৰু দেখাম বাৰু যদিহে কিবা ভাল বইল ৰেচিপি বনাওঁ দেখাম বাৰু আৰু ৰাতিপুৱাই ভাবিছোঁ কলডিল বইল বনাম বুলি যদি পাৰোঁ দেখাম আপোনালোকক তেন্তে ৰাতিপুৱাই লগ পাম দিয়ক কলডিল বইলত মই এইটো পাহাৰীয়া কলডিল লৈছোঁ অকণমান ডাঙৰ কাটি লৈছোঁ আলু লৈছোঁ 3টা সৰু চাইজৰ এয়া লৈছোঁ মই মান ধনিয়া আৰু ইয়াত আছে আদা আৰু নহৰু আৰু এটা মই দিম বইলত কি দিওঁ বাৰু পাছত দেখাই আছোঁ ৰ'ব আনফালে মই এইফালে পানী গৰম কৰি থৈছোঁ আৰু পানীখিনি উতলাই আহিলে ইয়াত মই আলু আৰু কলডিলখিনি দি দিম আৰু মই এতিয়া ইয়াত কলডিলখিনি দি দিম কলডিলখিনি অকণমান ডাঙৰকৈ কাটিব তেতিয়া খাবলৈ বেছি ভাল লাগে আৰু লগতে দি দিম আলু পিটুকুৰা আৰু দি দিছোঁ সোৱাদ অনুযায়ী নিমখ তাৰপাছত এতিয়া দি মই এইখিনি বইল মছলা বুলিয়ে কয় দেখিবলৈ চেনিখিনি নিচিনা ইয়াক আজিনা মটৰ বুলি কোৱা হয় আৰু ইয়াক বইলত দিলে খাবলৈ অলপ মিঠা মিঠা লাগে আৰু কোমল হয় আচলতে কলডিলখিনি কোমল হৈ পৰে সোনকালে মই ইমান চিকুটমান দিম বেছি নিদিওঁ অকণমান দিলেই হ'ব এইখিনি দেখিছে এতিয়া বইল হৈ আহিছে আৰু এইখিনি সিজালৈকে বইল হ'ব দিম তাৰপাছত নমোৱা আগে মই ইয়াত দিম আদা নহৰু আৰু মান ধনিয়াখিনি দি দিলেই হৈ যাব তাৰপাছত আৰু ৰেডি হ'ব মোৰ কলডিল বইল আনফালে মই ৰেডি কৰি থৈছোঁ চাটনিৰ কাৰণে এইখিনি ইয়াত আছে মান ধনিয়া নৰসিংহ পাত মচন্দৰী আৰু আছে এয়া পদিনা পাত আৰু চানা নেমু আদা নহৰু আৰু দিম জলকীয়া দিম নিমখ দিম তাৰপাছত এইখিনি মিক্সিত মাৰি পেলাই খাম আৰু ধুনীয়াকৈ উতলি আছে মই এতিয়া আলুখিনি সিজিছিলে চাওঁ সেই আলু ধুনীয়াকৈ সিজি গৈছে এখন হেতাখনেৰে দি অলপ ভালদৰে অলপ ভাজি ভাজি দিম
এয়া দেখিছে, এয়া কলডিলখিনি ধুনীয়াকৈ সিজি গৈছে, ধুনীয়াকৈ সিজি গৈছে আৰু এইখিনি প্ৰায় হৈ গ'ল বুলি ক'ব পাৰি। আৰু এইখিনি হ'বলৈ প্ৰায় 30 মিনিটছমান লাগিব, মানে বইল হ'ব লাগিব যিহেতু। আৰু এতিয়া ইয়াত দিম আদা নহৰু পেষ্ট, তাৰপাছত মান ধনিয়া পানীখিনি দি মোৰ এই বইল ডিছটো ৰেডি হৈ যাব। কলডিলৰ বইল ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে ইয়াত জলকীয়া এড কৰিব পাৰে, আমাৰ ঘৰত সৰু পোৱালি আছে কাৰণে আমি জলকীয়া দিয়া নাই বাৰু, কিন্তু জলকীয়া দিলে খাই বেছি টেষ্টি লাগে। আৰু আপোনালোকে এবাৰ হ'লেও বনাই খাই চাব, বিৰাট টেষ্টি হয়।